নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আছোঁ শিৱসাগৰত, গতিকে আমি এতিয়া দুপৰীয়াৰ খানাৰ যোগাৰ কৰি আছোঁ। এইফালে মাংস বনি আছে। এতিয়া মাছটো শাহুমাই বনাই আছে। কি বনাইছে মা? কি বনাইছে? বগৰী দিব নেকি? এইফালে দুয়ো মাক জীয়েক লাগি আছে খাদ্য বনোৱাত, আৰু মই মাথা মাছ পিছ কি কৰিলি? মাথা মাছ টেঙা বনালো। শাকটোৰ নাম কি আছিল? চব মিক্স ভুটুৱা, তাৰপিছত খুতৰীয়া, ভুটুৱা এতিয়া ভাত পানী খাই আমি অলপ ফুৰি আহোঁ। এয়া আমি আহি পাইছোঁ শিৱসাগৰত থকা স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানখনলৈ। খুব ধুনীয়া পৰিৱেশ। উদ্যানখন নতুনকৈ মেৰামতি কৰি আছে। যেতিয়া সম্পূৰ্ণ হ'ব মেৰামতি কৰা, তেতিয়া হয়তো আৰু বহুত ধুনীয়া লাগিব। স্মৃতিবোৰ এনেদৰেই ভালে বেয়াই সাঁচি ৰাখিবলৈ চেষ্টা কৰোঁ। মানুহৰ জীৱনতনো কি আছে, সময় পালে ফূৰ্তি আনন্দৰ মাজেৰে পাৰ কৰিব পালে জীৱনটো সুন্দৰ হৈ থাকে।